শ্ৰী শ্ৰী মা পাৰ্বতীৰ পাহাৰ। আমি পাৰ্বতী পাহাৰত আহিছোঁ, কিন্তু এটা কথা, পাৰ্বতী পাহাৰত উঠাৰ আগত এনেকৈ এটা পানীৰ বটল ল'ব লাগিব, কাৰণ বহুত ওখ হয় পাৰ্বতী পাহাৰখন। উঠাতে একেবাৰে হাইৰাণ হৈ যাব। এয়া পাৰ্বতী পাহাৰৰ এনেকুৱা ৰাস্তা পকী কৰি দিছে, গোটেইখিনি পকী নকৰে, একেবাৰে ওপৰত অলপ কম আছে, কিন্তু ৰাস্তা ভাল। এনেকুৱা শাল গছৰ মাজেৰে ৰাস্তা, ধুনীয়া ভিউ। ইফালৰ পৰা ডাঙৰকৈ দেখা গৈ আছে। মই আহি মাজত পালোঁ, একেবাৰে প্ৰায় মাজত এনেকুৱা দোকান আছে, আপোনালোকে কিবা কিবি কিনি খাব পাৰে। এইটো হ'ল পাৰ্বতী পাহাৰৰ একেবাৰে মাজভাগত এনেকৈ দোকান দিয়া আছে, য'ত মই যে দোকান দেখাইছিলোঁ ইয়াতে ৰেষ্ট লোৱাৰ ঠাই আছে বহিবৰ কাৰণে। ইয়াত এইখন দোকানৰ পৰা পানী, চিপছ, তাৰপিছত ওপৰত মন্দিৰত পূজাৰ কাৰণে চাকিও ল'ব পাৰে, ইয়াতে আছে। পুৰুষ আৰু মহিলাৰ অসুবিধাৰ কাৰণে টয়লেট দিয়া হৈছে, সুবিধা আছে এই দোকানৰ ওচৰতে। এইটো আমি আৰু লাহে লাহে ওপৰত গৈ আছোঁ। ওপৰতে উঠিলোঁ, আহি পানী পিয়া লাগি গৈছে। ডাঙৰ ডাঙৰ শিলৰ মাজেৰে কিমান কষ্ট কৰি যে ৰাস্তাবিলাক বনাইছে, কিমান লম্বা ৰাস্তা। আমি সেই অলপ পিছতে আমি পকী ৰাস্তা শেষ কৰিম, তাৰপিছতে কেঁচা ৰাস্তাই যাব লাগিব। আমি কেঁচা ৰাস্তা বৰষুণৰ দিনত অসুবিধা হয়, যিহেতু পাহাৰীয়া মাটি, বৰষুণত আৰু বেছিহে পিছল হয়। গতিকে কোনোবা যদি আহিব খুজিছে বৰষুণৰ দিনত অলপ ৰিস্ক লৈ আহিব। আমি খন্তেক পিছতে কেঁচা ৰাস্তা পাম। এয়া হ'ল কেঁচা ৰাস্তা, আধা উঠিছে আমি, চাওক ভিউ হয় এইবিলাক। এয়া কেঁচা ৰাস্তা, ইয়াৰে পৰা কেঁচা ৰাস্তা। মই দৌৰি উঠি আছোঁ, এনাৰ্জি ল, ফুল ল এনাৰ্জি। ভিউটো বহুত ভাল লাগিছে, চ' আমি ইয়াতে অলপ বহি ৰেষ্ট লৈ আছোঁ, গান শুনি আছোঁ। ৰেষ্ট লৈ তাৰপিছত লাহে লাহে আমি ওপৰফালে যাম। এনেকুৱা পাহাৰৰ গুৰিৰে কেনেকুৱা ৰাস্তা, কেঁচা ৰাস্তা, চালেই ভয় লাগে। গতিকে বৰষুণৰ দিনত বহুত সাৱধান। চাওক কেনেকুৱা ৰাস্তা হয় ওপৰত, মানে এনেকুৱা ওপৰত উঠিছোঁ আমি, ইয়াতে ৰাস্তা বনোৱাৰ কোনো পচিবলে নহয়। বৰষুণৰ দিনত এইখিনি উঠাত বহুত ডেঞ্জাৰ হয়, একেবাৰে খাৰা ৰাস্তা। খন্তেক পিছতে আমি পাম ওপৰৰ পাৰ্বতী পাহাৰৰ যোনটো মন্দিৰ, এই মন্দিৰখন। গছটোৰ অৱস্থা চাওক, পাথৰে কামুৰি মাৰি ৰাখিছে, এনেকুৱা ডেঞ্জাৰ ৰাস্তা। চাওক এটা পাথৰ পৰিলে শেষ। ড্ৰিংকছ নৰালাও, যিটো মানুহে এনেকুৱা ৰাস্তাত উঠিবই নোৱাৰিব, এনেকুৱা কিয় ৰাস্তা। শেষ ৰাস্তা আমি পাইছোঁ, শেষ। অলপ পিছতে আমি মন্দিৰ পাম। সেইটো হ'ল ৰাস্তা, ভাবক কেনেকুৱা ডেঞ্জাৰ ৰাস্তা। ফাইনেলি পালোঁ, এইটো হ'ল শ্ৰী শ্ৰী কৃতিক মন্দিৰ। কিন্তু এইটো মন্দিৰ নহয়, ওপৰত আৰু এটা মন্দিৰ আছে পাৰ্বতী পাহাৰৰ। এয়া মন্দিৰৰ চিৰি, কিন্তু এটা কথা, ইয়াতে জোতা খুলি যাব লাগিব। এনেকৈ জোতা তলত থৈ এনেকৈ ওপৰত উঠিব লাগিব। বহুত ডাঙৰ চিৰি, মন্দিৰ দৰ্শন কৰা ইমান সহজ কাম নহয়। এইয়া ফাইনেলি পাৰ্বতী পাহাৰৰ মন্দিৰ আমি পাই গ'লোঁ। এয়া মন্দিৰৰ ওপৰৰ পৰা দৃশ্য, এয়া মন্দিৰ। শান্তি লাগি আছে এতিয়া। এয়া শ্ৰী শ্ৰী মা পাৰ্বতী মন্দিৰ। ইয়াতে মানুহে আহে দৰ্শন কৰিব, সেৱা কৰিব আৰু পূজা কৰিব নিজৰ মনৰ শান্তিৰ কাৰণে। এয়া
এইফালে আমি পিছফালে দেখাই আছোঁ পাৰ্বতী পাহাৰ। ওপৰৰ দৃশ্যটো বহুত ক্লিন হয়, বহুতেই ক্লিন। সেইফালে একটা গণেশ মন্দিৰ আছে পিছফালে, আৰু এনেকৈ ৰেলিং দিয়া হৈছে। ফাইনেলি অশেষ কষ্টৰ ফলত পাৰ্বতী পাহাৰ চাওক ভিউ হয়। আমি যে দূৰৰ পৰা গম্বুজটো দেখাব, এইটো পাৰ্বতী পাহাৰৰ ওপৰৰ গম্বুজ। আৰু এটা কথা আপোনালোকে জানেনে, পাৰ্বতী পাহাৰত উঠোঁতে যিমানেই কষ্ট নহওক কিয়, মন্দিৰৰ সন্মুখত এইখিনি ঠাইত বহিলে মনত বেলেগ কিবা এটা অদ্ভুত ফিল হয়। মানে চাৰিওফালৰ পৰা বতাহ আহে, গাটো ঠাণ্ডা হৈ যায়, মানে অদ্ভুত এটা ফিলিংছ হৈ যায়। মানে আপোনালোকে আহিলে গম পাব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। ধুনীয়াকৈ সজাইছে মন্দিৰটো। ইয়াতে বহি আপোনালোকে ৰেষ্ট ল'ব পাৰে, বহুত ধুনীয়া বতাহ লাগে ইয়াতে। আমি লাহে লাহে তলফালে গৈ আছোঁ, গুচি যাম পাৰ্বতী পাহাৰৰ পৰা। এনেকৈ লম্বা চিৰি পাৰ কৰিব লাগে। নামি আহি এনেকৈ ঘৰৰ তলেদি এনেকৈ ওপৰত আৰু এটা পাহাৰ আছে এইফালে, তাতো যাব পাৰিব। চাওক কিমান প্ৰচণ্ড পাহাৰ, পাথৰবিলাক কেনেকৈ ৰখি আছে, পঢ়িছে। মই ওপৰত যাম এনেকৈ চাৰিওফালে। কি ধুনীয়া ভিউ ৰাস্তাৰ কাষেৰে ওপৰৰ। এনেকুৱা পৰিৱেশত খোজকাঢ়ি হওক কষ্ট ফিল নহয়। কি ধুনীয়া ৰাস্তা। ইয়াতে শ্বুটিং চলি আছে কিবা সৰু সুৰা। পাৰ্বতী পাহাৰৰ তলত এনেকৈ কুঁৱা এখন দি থোৱা হৈছে। ইয়াতে হাত মুখ ধুব পাৰিব আহি ওপৰৰ পৰা নামি। পাৰ্বতী পাহাৰৰ পৰা নামিলোঁ, এয়া পিছফালৰ পৰা দৃশ্য। এনেকৈ বহুত দূৰৰ পৰা মানুহ আহিছে, কাৰ লৈ বাইক লৈ। আহিলোঁ পাৰ্বতী পাহাৰ, আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিল কমেণ্টত জনাব। বাই বাই সকলোকে।